হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰ এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টোত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰা কেইটামান ভেকেঞ্চি ওলাইছে অসম চৰকাৰৰ ফালৰ পৰা। ইয়াতে 4টা অফিচ পিয়ন আৰু প্ৰচেছ চাৰ্ভাৰ ভেকেঞ্চি আছে, যাৰ লাষ্ট ডেট হ'ব 18 তাৰিখ এই ফেব্ৰুৱাৰী মাহৰে। আৰু ইয়াত এপ্লাই কৰিব লাগিব অফলাইন যোগে। তো ইয়াৰ ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব, ক'ৰ পৰা ল'ব, সেই সবিশেষ জানিবলৈ আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ নাপাহৰিব। চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলত ছেট কৰিব, এনেকুৱা আপডেট সোনকালে পাবলৈ। তো বন্ধুসকল, প্ৰথমটো যিটো পদ আছে সেইটো অফিচ পিয়ন, য'ত আপোনালোকৰ দেখা পাইছে 2টা পদ আছে। তাৰে এটা STHৰ কাৰণে আৰু 2 নম্বৰটো হ'ল EWSৰ কাৰণে, য'ত আপোনালোকৰ এটা ভাল দৰমহা দিব 12,000ৰ পৰা 52,000লৈকে, আৰু গ্ৰেড পেও থাকিব আপোনালোকৰ 3,990 টকালৈকে। আৰু যিটো 2 নম্বৰত পদ আছে সেইটো হ'ল প্ৰচেছ চাৰ্ভাৰ, য'ত আনৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে 2টা পদ আছে। ইয়াতো আপোনালোকে এটা ভাল দৰমহা পাব 14,000ৰ পৰা 60,500 টকালৈকে, আৰু গ্ৰেড পে থাকিব আপোনালোকৰ 5,200 টকালৈকে। নেক্সট আমি এতিয়া দেখাই আছোঁ যিটো আপোনালোকৰ এজ লিমিট আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন খুজিছে। তো আপোনালোকৰ এজ লিমিট খুজিছে আপোনালোকৰ 18 বছৰৰ পৰা মেক্সিমাম আপোনাৰ হ'ব লাগিব 40 বছৰলৈকে, জানুৱাৰীৰ পৰা ধৰিব বয়সটো। আৰু যিটো ST/SC MOBCৰ যিটো গভৰ্ণমেণ্টৰ ৰুল আছে সেই হিচাপে ৰিলেক্সেশ্যন পাব। আৰু আপোনালোকে যিটো কোৱালিফিকেশ্যন খুজিছে আপোনালোকে ইয়াতে চাব পাৰিছে, যিটো কোৱালিফিকেশ্যন খুজিছে আপোনালোকৰ 8 পাছ হ'ব লাগিব, নহ'লে 10 পাছ বা মেট্ৰিক পাছ হ'লেও হৈ যাব। কিন্তু আপোনালোকে HSLC মানে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। নেক্সট আপোনালোকে ইয়াতে কেনেকৈ এপ্লাই কৰিব পাৰিব, ডিছক্ৰিপশ্যনত যিটো আপোনালোকে প্ৰথম লিংক পাব সেইটো আপোনালোকে যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আবেদন কৰিব লাগিব সেইটোৰ লিংক, আৰু 2 নম্বৰত আৰু 3 নম্বৰত পাব আপোনালোকে এই পষ্ট দুটাৰ বিষয়ে সবিশেষ, যিটো কেনেকৈ এপ্লাই কৰিব পাৰিব। লগতে মই কৈ দি আছোঁ আপোনালোকে এইটো অফলাইন যোগ আবেদন কৰিব লাগিব, ক'লে পঠিয়াব লাগিব আপোনালোকৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ' গুৱাহাটীলৈকে আপোনালোকক পঠিয়াব লাগিব।